যোৱা কেইবাদিন ধৰি অসমৰ বাজেট অধিৱেশন চলি আছে আৰু এই বাজেট অধিৱেশনত দক্ষিণ হালমাৰা মানকাচৰৰ কাৰণে কোনো স্পেচিয়েল তেনেকুৱা বাজেট ধৰা নাই। ইয়াৰ বিষয়ে মই জানিবলৈ মই ওচৰত আহিছোঁ আনিছুৰ ৰহমান, এডভোকেট আনিছুৰ ৰহমান, ৰাইজৰ দলৰ প্ৰতিনিধি হয়, তেখেতৰ লগত মই কথা পাতিম। এই যে বাজেট অধিৱেশন, এই বাজেট অধিৱেশনৰ বিষয়ে আপুনি কি ক'ব? চাওক, যি বাজেট আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া ৰাখিলে, আমি ভাবোঁ ইয়াৰ শ্ৰুতলিপি ধাৰাপাত পৰিছে। এই ধাৰাপাতত দক্ষিণ হালমাৰা মানকাচৰ জিলা বঞ্চিত হৈছে আৰু এই বাজেটৰ আমি দক্ষিণ হালমাৰা মানকাচৰ জিলাবাসী এক ডাঙৰ এটা গ'ল পাইছোঁ। কাৰণ এই বাজেটত দক্ষিণ হালমাৰা মানকাচৰৰ কাৰণে একো নাই। ধুবুৰীয়া বিশ্ববিদ্যালয় পাইছে, আমি একো পোৱা নাই। বিভিন্ন জিলাত মহিলা কলেজ পাইছে, আমি একো পোৱা নাই। বিভিন্ন জিলাত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছে, দক্ষিণ হালমাৰাত নাই। কিন্তু এই বাজেটত কোনো বিশেষ ধৰণৰ ঘোষণাই কৰা নাই। আৰু এই বাজেটত সংখ্যালঘু মানুহৰ কাৰণে বিশেষ পদক্ষেপ যে ল'ব, এই বাজেটত কোনো ধৰণৰ এই পদক্ষেপ লোৱা দেখা আমি পোৱা নাই। আৰু বিশেষ কৰি আপোনালোকে চাব যে দক্ষিণ হালমাৰা মানকাচৰ জিলা আপোনাৰ যি জিলা আজি বানপানী আৰু গৰাখহনীয়াত কম বসাই আছে, তাৰ কাৰণে যি পৰ্যায় পৰিমাণে টকা ধাৰ্য কৰিব লাগিছিল, সেই টকাও আজি ধাৰ্য কৰা হোৱা নাই। যি নিম্নতম পইচা ধাৰ্য কৰিছে, হয়তো উজনি অসমত আৰু নামনি অসমৰ কিছুমান জিলাতে দিয়া যাব। তেনেহ'লে বানপানী আৰু গৰাখহনীয়া আমাৰ কেনেকৈ প্ৰতিৰোধ হ'ব? ৰাস্তা যি অসম মেলাৰ কথা কৈছে, অসম মেলাত আমাৰ শুকচৰৰ পৰা ফকীৰগঞ্জলৈকে যি ৰাস্তা, সেই ৰাস্তাও আজি অন্তৰ্ভুক্ত হোৱা নাই। গতিকে এই বাজেটত আমি একেবাৰে অসন্তুষ্ট। এই বাজেটত সংখ্যালঘুৰ মানুহৰ কাৰণে একো নাই। এই বাজেটত দক্ষিণ হালমাৰা ৰাইজৰ কাৰণে একো নাই। আমাক চেপি মাৰি চেষ্টা কৰা হৈছে আৰু আমাৰ মাহিকৰ দৃষ্টিৰে চোৱা হৈছে। যি জিলাত কোনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই, এই যে বঞ্চিত হৈছে দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ ৰাইজ, ইয়াৰ কাৰণটো কি? বিধায়ক ইয়াৰ কাৰণে দায়ী হ'বনে? কাৰণ এইটো কাৰণ যদি দোষাৰোপ কৰিব খোজে, তেনেহ'লে এইটো কালেক্টিভ দোষাৰোপ কৰিব খোজে। ইয়াত ময়ো দোষী হওঁ, কাৰণ এই কথাখিনি আমি ভাল কৰি উত্থাপন কৰা নাই। দ্বিতীয় নম্বৰ, বিধায়ক ডাঙৰীয়া ইয়াৰ কাৰণে দোষী হ'ব। নতুন কৰি হৈছে কাৰণে একো ক'ব বিচৰা নাই, কিন্তু ইয়াৰ কাৰণে বিফলতা তেওঁ গাত ল'ব লাগিব। আৰু মুঠতে আমাৰ যি বিষয়াসকলে তেওঁলোকে কি প্ৰপ'জাল পঠালে, আমাৰ কি সমস্যা, ইয়াৰ সমাধা কি ধৰণে সমাধা কৰিব, কি ধৰণৰ পইচা, কি শিতানত পইচা আহিলে ইয়াক খৰচ কৰিব পাৰিব, ইয়াৰ কাৰণে বিষয়াসকলো দায়ী। গতিকে যি ধৰণৰ কালেক্টিভভাৱে সকলো স্তৰৰ ৰাইজে ইয়াৰ কাৰণে দায়ী হ'ব লাগিব। বিশেষ কৰি আমি ভাবোঁ যে আমি যিমান সংগঠন দল কৰিছোঁ, আমি এই কথাবিলাক ভাল কৰি উত্থাপন কৰা নাই। বিধায়ক ডাঙৰীয়া ভাল কৰি সদনত কথাখিনি উত্থাপন কৰিব পৰা নাই। আৰু বিষয়াসকলে তেওঁলোকে এচি ৰুমত বহি যিবিলাক কমিশ্যনৰ অংশ কৰে, লুণ্ঠনৰ ৰাজ কৰিব বিচাৰে, তেওঁলোকে প্ৰপ'জাল ভাল কৰি দিব পৰা নাই। তাৰ ফলত আজি দক্ষিণ হালমাৰা মানকাচৰ ৰাইজে এই বাজেটৰ পৰা বঞ্চিত হৈছে। তাৰ উপৰিও বিজেপিৰ যি এজেণ্ডা, সংখ্যালঘু ৰাইজক একো নিদিওঁ, সেই এজেণ্ডাৰ কাৰণে আজি দক্ষিণ হালমাৰা ৰাইজ বঞ্চিত হৈছে বুলি মই ভাবোঁ। আপুনি কি আহ্বান জনাব? মই আহ্বান জনাওঁ বিভিন্ন দল সংগঠন তেওঁলোকে সক্ৰিয় হওক আমাৰ সমস্যাবিলাক লৈ। বিষয়াসকলে লুণ্ঠন বাদ দি সঁচা অৰ্থত প্ৰকৃত অৰ্থত কাম কৰক, ভাল প্ৰপ'জাল দিয়ক। বিধায়ক ডাঙৰীয়া কেৱল ৰাইজৰ ভোট লুণ্ঠন কৰি লৈ গ'লে নহ'ব, ৰাইজৰ কাম কৰিব লাগিব, সদনত কথা ক'ব পাৰিব লাগিব, সদনত আমাৰ সমস্যা দাঙি ধৰিব লাগিব। আমাৰ সমস্যা দাঙি ধৰিলেহে আমাৰ সমস্যা সমাধা হ'ব। আপুনি কি ক'ব খুজিছে? কথা ক'ব নাজানে নেকি? মই এই কথা ক'ব নোৱাৰো, আহ্বান দিছোঁ, আমাৰ কথা ক'ব লাগিব, অনুৰোধ কৰিছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল এডভোকেট আনিছুৰ ৰহমান প্ৰতিক্ৰিয়া। তেখেতে ইতিমধ্যে জনালে যে আমাৰ দক্ষিণ হালমাৰা মানকাচৰৰ কাৰণে এই বাজেট অধিৱেশনত একো তেনেকুৱা স্পেচিয়েল ধৰা নাই। আৰু তেখেতে আহ্বান জনাইছে চৰকাৰ আৰু স্থানীয় বিধায়ক যে আছে, তেখেতক আহ্বান জনাইছে যে অনতি পলমে এই বাজেটৰ বিষয়ে তেখেতক প্ৰতিক্ৰিয়া দিব লাগে আৰু বাজেটৰ বিষয়ে আমাৰ দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ হৈ মাত মাতিব লাগে।